वेलकम टू माय फेसबुक पेज आइशूज कलेक्शन यूट्यूब चैनल आइशूज कलेक्शन जी मैं आज शिवसागर ब्रांचत आसो इते बहुतखिनि कलेक्शन एवेलेबल आछे और थुरिया कलेक्शन्स आपलोक देखाओ बहुते हयतो थुरिया मुख खुली थाके देखाओ थकी जाए सो एबुर होइसे आपनार थुरिया पिओर सिल्वर गोल्ड पलिशर थुरिया कलेक्शन्स आहिबो जदि लागे आपनालोके स्क्रीनशट लब पिओर सिल्वर पर मीना कराब रंगात पाब आपनालोके ब्लैकत पाई जाब जदि कुलात लागे कुलात लब पारिब जदि रंगात लागे रंगात लब पारिब 2300 के आहिबो 2300 के आपनालोके एबुर लब पारिब 2300 के पिओर सिल्वर बेस लाइफ टाइम गेरेंटी पाब 1 टाइम फ्री पलिशिंग और ये अपना रंथली मेडर देखा जी आम रियल स्टोन थुरी और ये कस्ट अपना 6500 6500 जी कारण खाटी पाथर है और यार कस्ट 65 जो लगे अपना बुकिंग कर और नेक्स्ट जो झुमका देखा अपना पिओर सिल्वर बेस गोल्ड पलिशर झुमका और जो अपना 2800 लब पार 2800 टकर अपना ये सेटो लब पार मैक्स बक्स एट देखा अपना रंथली मेडर मैक्स बक्स है साइज अक डाँगर और ये साइज अपना 5300 लब पार 5300 लब पार बहुत डाँगर साइजर सेट इयरिंगजोर एने डाँगर साइजर चाह पारे यदि लगे स्क्रीनशट कर और प्राइस तो जा अपना 5300 5300 यदि लगे स्क्रीनशट कर और এটা দেখাইছো আপোনালোকক এইটো আহিব আপোনাৰ 4800 টকা 4800 আছে ইয়াৰ প্ৰাইচ যদি লাগে আপোনালোকে বুকিং কৰি ল'ব 4800 আপোনালোকে ল'ব পাৰিব और ये আছে মেচ বক্স আপোনালোকে ল'ব পাৰিব 4500 4500 পাব এই ব্লেক কালাৰ মেচ বক্সটো পিওৰ সিলভাৰৰ ওপৰত ৰন্টুনি হৈ যাব শিৱসাগৰ ব্ৰাঞ্চত পাই যাব আৰু এডাল হাৰ দেখাইছোঁ শিৱসাগৰ ব্ৰাঞ্চতে হাৰ হয় আৰু এডালৰ প্ৰাইচ আহিব আপোনাৰ 7800 और 8600 দুটা प्राइस साइज আছে আপোনাৰ কোনটো লাগে আপোনালোকে ক'ব এইটো হেভি হাৰত পৰিব হাৰৰ কালেকশ্যনছ হ'ব এটা অকল সিলভাৰৰ দেখাইছোঁ আপোনালোকক এইটো আপোনাৰ 3200 ল'ব পাৰিব সিলভাৰ এণ্ড ৰেডত আছে প্ৰাইচটো আহিব 3200 और এটা যোনবিধ জাপি দেখাইছোঁ এইটো আপোনালোকে ল'ব পাৰিব 3600 এনেকৈ হেঙিং হৈ থকা ইয়েৰিং য'তে এইটো 3600 আহি যাব আৰু এটা আপোনালোকক জাপি দেখাইছোঁ এইটো ডাঙৰ চাইজৰ জাপি আহিব এইবোৰ আপোনালোকে 7800 ল'ব পাৰিব যোনবিধ লাগিলে যোনবিধ পাই যাব আপোনালোকে বিগ চাইজৰ প্ৰাইচটো আহিব আপোনাৰ 6800 6800 টকা হৈছে ইয়াৰ প্ৰাইচ ইয়েৰিংছতে আপোনালোকে ল'ব পাৰিব আৰু ফিংগাৰ ৰিংছ আপোনালোকে এনেকুৱা পাই যাব এইবোৰ ফিংগাৰ ৰিংছ আছে আপোনালোকে এনেকুৱা দুগদুগি পাব তাৰপিছত এনেকুৱা লকাপৰো পাব লকাপৰো এভেইলেবল আছে এইবোৰ ৰন্থলি মেডৰ আহিব আৰু ইয়াৰ প্ৰাইচবোৰ চবলৈ ষ্টাৰ্টিং প্ৰাইচ আপোনালোকে 800 পৰা আছে ৰিং 800 পৰা 1000 লৈ তেনেকৈ আছে এইবোৰ ফিংগাৰিং কালেকশ্যনছ আপোনালোকে ল'ব পাৰিব আৰু গলপতা যদি লাগে এনেকুৱা গলপতা পাব এইবোৰ এইটো আৰু এইটো প্ৰাইচ আহিব আপোনাৰ 3800 আছে 4200 আছে और এটা ব্লু কালার দেখাইছোঁ রয়্যাল ব্লু এবার 3600 के ল'ব পাৰিব রয়্যাল ব্লু কালার হয় এটি রয়্যাল ব্লু और এনেকা রেডত লাগিলে রেডতো পাই যাব রেডতো এভেইলেবল আছে সো এইখিনি কালেকশ্যনছ মই ইয়াত দেখালোঁ ইয়াত যিখিনি লাগে আৰু খাৰু কালেকশ্যনছো আপুনি পাব ষ্টোনৰ কালেকশ্যনছো পাব সেইখিনি আপোনালোকক মই ভিডিঅ' কৰি দেখাই আছোঁ আৰু ইয়াতে নেক্সট দেখিছে আপোনালোকে এইবোৰ কালেকশ্যনছো পাব অলমষ্ট বহুতখিনি কালেকশ্যন আছে যোনবিধ এনেকুৱা টাইপৰ মাল্টি কালাৰ জাপি আপোনালোকে ল'ব পাৰিব 4800 और এটা আপোনালোকক এনেকুৱা জাপি দেখাইছোঁ এইটো আপোনালোকে 4000 দি ল'ব পাৰিব और এটা মেচ বক্স দেখাইছোঁ আপোনালোকক এইটো 3800 আপোনালোকে মেচ বক্সটো ল'ব পাৰিব এইটো ৰন্থলি মেড হ'ব আৰু এটা দেখাইছোঁ আপোনালোকক জুৱেলাৰী এইটো আপোনালোকে ল'ব পাৰিব 4500 4500 আৰু এটা দুগদুগি দেখাইছোঁ দুগদুগি আপোনালোকে ল'ব পাৰিব 4500 এটা দুগদুগি আহিব এইটো হেঙিং ইয়েৰিংছৰ লগত হয় এইটো 4800 আহি যাব এই টাইপৰ আহিব গ্ৰীণ বিট ষ্টিক কৰা হৈছে আপোনালোক বেলেগ বেলেগ পাই যাব আৰু এটা হেণ্ডপটা ছেট দেখাইছোঁ এইটো আপোনালোকে ল'ব পাৰিব 4800 4800 জুৱেলাৰী এটা দেখাইছোঁ আৰু এইটো জুৱেলাৰী আপোনালোকে ল'ব পাৰিব 3800 3800 আছে ইয়াৰ প্ৰাইচ দুগদুগি কালেকশ্যনছ এভেইলেবল আছে আৰু লগতে আপোনালোকে এনেকৈ বেনাৰ কালেকশ্যন যদি লাগে আৰু একদম চিম্পল জুৱেলাৰী দেখাইছোঁ এইটো আপোনালোকে ল'ব পাৰিব 3600 3600 এনেকুৱা জুৱেলাৰী লাগিলে আপোনালোকে ল'ব পাৰিব 4500 পাই যাব আৰু দুগদুগি আপোনালোকে এভেইলেবল ষ্টক পাব ইয়াতে 3800 আছে দুগদুগি আৰু সৰু সৰু ছেট দেখিছে আপোনালোকে ওপৰ পিনে মই দেখাইছোঁ সৰু সৰু ছেট হয় যিবোৰ আপোনালোকে একেবাৰে ৰিজনেবল প্ৰাইচত ল'ব পাৰিব একদম ব্লু কালাৰ দুগদুগি লাগিলে ব্লু কালাৰ পাব ৰেডত লাগিলে ৰেডত পাব 2500 কে আহিব এইবোৰ 2500 কে আহিব আৰু সৰু জাপি ছেটো পাব আৰু ব্ৰাইডেলৰ ভিতৰতো বহুতখিনি আছে ষ্টোনৰ এটা দেখাইছোঁ এইটো ষ্টোনৰ এইটো আপোনালোকে ল'ব পাৰিব ষ্টোনৰ কালেকশ্যনছো এভেইলেবল আছে এনেকুৱা ষ্টোনৰ পাই যাব আৰু আৰু অকণমান খাৰু কালেকশ্যনছো মই দেখাইছোঁ খাৰু কালেকশ্যনছৰ আপোনালোকে এনেকুৱা ডিজাইনৰ খাৰু যিহেতু মোৰ তাত নাই যোৰহাটত চ' আপোনালোকে এইবোৰ কালেকশ্যন পাই যাব এতিয়া 4400 কে ল'ব পাৰিব এইবোৰ পিয়াৰ আৰু এযোৰ আছে এইটো ডিজাইনো অলপ বেলেগ হ'ব ফ্লাৱাৰৰ মাজত আছে আৰু ইয়াৰ 25 আৰু 2600 কে আপোনালোকে এপাতত ল'ব পাৰিব পিয়াৰকে ছিংগলকে আৰু এইবোৰ আহিব 2800 2800 কে আপোনালোকে এই খাৰুপাত ল'ব পাৰিব
আৰু এনেকুৱা খাৰু আপোনালোকে ল'ব পাৰিব এইবাৰ 2800ত আহি যাব আৰু এইবোৰ আপোনালোকে ল'ব পাৰিব এইটো পেয়াৰ আহিব 4400 400 আৰু এইবোৰ 2400কৈ পিচ আহিব লকাপুৰ আপোনালোকে শিৱসাগৰ ব্ৰাঞ্চত পাই যাব ৰঞ্জলি মেট এইবোৰ 5800 6800 তেনেকৈ